কৃষ্ণগুৰু বন্ধুসকল সৰ্বপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰি ল'ব। বন্ধুসকল আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। বন্ধুসকল আজি মই লৈ আহিছোঁ অসমীয়াৰ টপ 10 জেনেৰেল নলেজৰ কিছুমান প্ৰশ্ন উত্তৰ। বলক বন্ধুসকল ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন নং 1 হৈছে হৃদয়ৰ আৱৰণক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পেৰিকাৰ্ডিয়াম। আজিৰ প্ৰশ্ন নং 2 হৈছে হাঁওফাঁওৰ আৱৰণক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্লুৰা। আজিৰ প্ৰশ্ন নং 3 হৈছে চকুপানী ক'ৰ পৰা নিঃসৰণ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল চকুপানী গ্ৰন্থিৰ পৰা নিঃসৰণ হয়। আজিৰ প্ৰশ্ন নং 4 হাড় আৰু দাঁত কিহৰ দ্বাৰা মজবুত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কেলছিয়াম আৰু ফছফৰাছৰ দ্বাৰা। আজিৰ প্ৰশ্ন নং 5 হৈছে হাৰ্ট এটেকৰ কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে তেজত কলেষ্ট্ৰল। আজিৰ প্ৰশ্ন নং 6 হৈছে কোনটো অংগই শৰীৰৰ পৰা ইউৰিয়া আঁতৰায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল বৃক্কই। আজিৰ প্ৰশ্ন নং 7 হৈছে টাইফয়েড আৰু কলেৰা কেনে ধৰণৰ ৰোগ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পানীজনিত ৰোগ বন্ধুসকল। আজিৰ প্ৰশ্ন নং 8 হৈছে মানৱ শৰীৰৰ নিউক্লিয়াছত থকা ক্ৰমজমৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 46টা। আজিৰ প্ৰশ্ন নং 9 হৈছে প্ৰটিনযুক্ত খাদ্যৰ মূল কাৰ্য কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শৰীৰৰ পুনঃপূৰণ আৰু বৃদ্ধি। আজিৰ প্ৰশ্ন নং 10 হৈছে ৰুটি চুবাই খোৱাৰ পিছত মিঠা সোৱাদ কিয় পায়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল কাৰ্বহাইড্ৰেট চেনিলৈ ৰূপান্তৰিত হয় ৰুটি এইকাৰণে। বন্ধুসকল আজিৰ প্ৰশ্ন উত্তৰ ইমানেই। আশা কৰোঁ আপোনালোকে যদিহে পচন্দ আহে তেতিয়াহ'লে ভিডিঅ'টি লাইক কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধুসকল। জয় অসম, জয় ভাৰত, বন্দে মাতৰম, শুভৰাত্ৰি।